হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে শিৱৰাত্ৰি পূজা। যিহেতু বহুদিন হ'ল ভিডিঅ' দিয়া নাই, সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো চাই থাকিব ভিডিঅ'টো। আজি মন্দিৰত যোৱা নাই, যিহেতু আমাৰ বৰদেউতা এজন ঢুকাইছে, এবছৰ হোৱা নাই, সেইবাবে মন্দিৰত যোৱা নাই আৰু ঘৰতে কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই ঘৰতে খিচিৰি বনাম আৰু আপোনালোকক দেখুৱাই থাকিম বলক। চাউল আৰু দালিখিনি কুকাৰত দি দিলোঁ আৰু এইখিনি আদা আৰু জলকীয়া এইখিনিও মই ইয়াতে দি দিলোঁ। আদা আৰু জলকীয়াখিনি এতিয়া ইয়াতে নিমখ আৰু অকণমান ৰং গুড়া দি কুকাৰটো বহাই দিম। এতিয়া বাতি এটা উলিয়াই লৈছোঁ আৰু বিলাহী 3টা লৈছোঁ আৰু বিলাহীকেইটা এতিয়া ভালদৰে ধুই ল'ম। বিলাহীৰ টক বনাম। বিলাহীখিনি কুটি ল'লোঁ আৰু এতিয়া খিচিৰিখিনি চম্ভাৰ মাৰিম। এয়া এফালে কুকাৰটো বহাই দিছোঁ গেছত আৰু এফালে কেৰাহীটো বহাই দিছোঁ। কেৰাহীত তেল অকণমান দি তেজপাত 2টা দি দিলোঁ আৰু এতিয়া অকণমান পাঁচফোৰণ দি দিলোঁ আৰু পাঁচফোৰণকেইটা দি পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি এইখিনি এতিয়া খিচাৰীত ঢালি দিম। এয়া খিচিৰি দি দিলোঁ আৰু খিচিৰিখিনি এতিয়া অকণমান ভালদৰে লৰাই দিম। এয়া বিলাহী টকখিনি বনাব লৈছোঁ, কিন্তু বিলাহী টকখিনি বনোৱাৰ আগতে মই এইখিনি আলুখিনি ভাজি লওঁ। এয়া খিচিৰি খাওঁ আৰু এতিয়া বিলাহী টক আলু ভাজি এয়া টুকটুক আহি গ'ল। তো গাইজ শিৱৰাত্ৰি পূজা বুলি ঘৰতে খিচিৰি বনাই খালোঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। বাই।